নমস্কাৰ সকলোকে। আজি মই বনাম বজাৰত পোৱাৰ দৰে পেকেট শুকান আমলখি। এইখিনি মই বেছিকৈ আমলখি লৈছোঁ। এইখিনি মই এতিয়া ধুই পখালি ল'ম। ভিডিঅ'টো শেষলৈ চাব। এতিয়া মোৰ এই গোটেইখিনি আমলখি ধোৱা হৈ গ'ল। আমলখিখিনি মই খৰাহিত থৈছোঁ যাতে পানীখিনি সহজতে তললৈ সৰি পৰে। আৰু এই মই ভাল আমলখিকেইটা বাছি খৰাহিটোত থৈ আছোঁ। আৰু বাকী যিবোৰ সৰুতে অলপ থেতেলা খাই ক'লা বা ৰঙা পৰিছে সেইখিনি মই কটাৰী বা চাকুৰ সহায়ত কাটি থৈছোঁ। ভালখিনি বেলেগকৈ থৈছোঁ আৰু বেয়াখিনি কাটি পেলাই দিছোঁ। এতিয়া মোৰ গোটেইখিনি আমলখি ভাল কৰা হ'ল। তাৰপিছত মই এটা বৈয়ামত এইখিনি ভৰাই ল'ম। ডাঙৰ লৈছোঁ যাতে মোৰ গোটেইখিনি আমলখি ধৰে। তাৰপিছত মই তাৰ ওপৰত অকণমান নিমখ ছটিয়াই দিছোঁ, অলপ বেছিকৈ দিছোঁ। এনেকৈ মই অকণমান আমলখি দিছোঁ আৰু অলপ নিমখ দিছোঁ। এনেকৈ মই তৰপকৈ দি গৈছোঁ। এয়া মোৰ গোটেইখিনি আমলখি ভৰোৱা হৈ গ'ল, কিন্তু বৈয়ামটো অকণমান সৰু হ'ল। তাৰ পৰা মই কেইটামান আমলখি আন এটা বৈয়ামত ভৰালোঁ আৰু বাকী এইখিনি মই ঢাকনি মাৰি 2-3 দিনৰ কাৰণে থৈ দিলোঁ। তাৰ তলত পানী জমা হৈছে আৰু এইখিনি শুকাব দিবৰ বাবে হৈ গৈছে। এতিয়া মই গোটেইখিনি এটা চৰিয়াত বাকি লৈছোঁ। এইটো বৈয়ামৰখিনি মই দেখুৱাব নহ'ল, এইখিনিও মই বাকি লৈছোঁ। এতিয়া গোটেইখিনি মই সৰুকৈ এনেকৈ কাটি ল'ম। ভিডিঅ'ত দেখুৱাৰ দৰে মই এনেকৈ সৰুকৈ কাটি লৈছোঁ। এনেকৈ মই গোটেইখিনি সৰুকৈ কাটি লৈছোঁ। যিহেতু আমলখিৰ পৰিমাণো অলপ বেছি আছিল, এইখিনি কাটিবলৈ ইয়াতে মই ক'লা নিমখ দিছোঁ। আৰু যিহেতু আগতে আমি এইখিনি নিমখৰ পানীত তিয়াই থৈছিলোঁ, তাৰ বাবে নিমখৰ পৰিমাণ অলপ কমকৈ দিলেও কথা নাই। গোটেইখিনি নিমখ মই ইয়াতে দি হাতেৰে এইখিনি মিহলাই দিম, যাতে নিমখ আৰু আমলখিখিনি গোটেইখিনিত লাগি যায়। এইখিনি মিহলা হোৱাৰ পিছত মই এইখিনি এতিয়া ৰ'দত দিম। চাওক মোৰ আঙুলিকেইটাও ক'লা পৰি গৈছে আমলখি কাটোতে। এইখিনি ৰ'দত দিলোঁ। এয়া আজি 4 দিন হ'ল। যিহেতু ৰ'দটো সিমান নাছিল আৰু আমলখিৰ পৰিমাণো বেছি আছিল, তাৰ কাৰণে শুকাওঁতে আজি 4 দিন হ'ল। আমি সকলোৱেতো আমলখিৰ উপকাৰিতাৰ বিষয়ে জানো, এইটো ক'বই নালাগে। তাৰ কাৰণে আমি এবছৰৰ কাৰণে এইটো ষ্ট'ৰ কৰি ৰাখি থ'লোঁ। চাই লওক আপোনালোকে, মোৰ আমলখিখিনি শুকাই গৈছে। এতিয়া যিমানেই দেৰি হ'ব, যিমানে পুৰণা হ'ব, সিমানে আমলখিখিনি ক'লা পৰি গৈ থাকিব। এইখিনি মোৰ আগৰে আছিল, যোৱা বছৰো কৰিছিলোঁ। এইখিনি অকণমান আছিল, এইখিনি চাওক গোটেই বজাৰত পোৱাৰ দৰে ক'লা হৈ আছে। মই পাৰিলে এইখিনি আমি প্ৰত্যেক বছৰে কৰোঁ এনেকুৱাকৈ। আগতে ভিডিঅ' কৰা হোৱা নাছিল, এইবাৰ মই ভিডিঅ' কৰিলোঁ। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।